ডক্টৰ প্ৰদ্যুম্ন গোস্বামী সকলে জানে সামাজিক বিষয়ক, তেখেত এগৰাকী অধ্যাপক, লেখক, গতিকে বহুকেইটা দিশ আমি তেখেতৰ পৰা আমি নিশ্চয় গম পাম। আন এগৰাকী বিশেষ আমি অতিথিক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেত বিশেষকৈ এগৰাকী অৰ্থনৈতিক বিশ্লেষক আৰু বাণিজ্যিক বিশ্লেষক, গোটেই বিষয়খিনি তেখেতৰ আয়ত্তত থাকে। বিতৱন মজুমদাৰ, মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আন এগৰাকী অসমৰ বিশিষ্ট সামাজিক বিশ্লেষক ছাইদুল ইছলামক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু প্ৰথমতে মনোৰম গগৈ, মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ এই আলোচনাটো। বিশেষকৈ এইকাৰণে আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ যে ইতিহাসৰ বিভিন্ন পৃষ্ঠাৰ পৰা আমি জানো যে সেইটো অঞ্চল যেতিয়া আহোম স্বৰ্গদেউসকল লখিমপুৰত গৈ ধেমাজি আৰু লখিমপুৰৰ মাজত যেতিয়া তেওঁলোকে ইয়াত স্বৰ্গদেউসকলে ইয়াত বসতি স্থাপন কৰিব বিচাৰিছিল, তাৰপৰা তেওঁলোকে কিন্তু ঘূৰি আহিলে তেওঁলোকে এই অঞ্চলত আনি য'ত আজি বানাক্ৰান্ত হ'ল সেই অঞ্চলত তেওঁলোকে ৰাজধানী পাতিলে। সেই অঞ্চলে ৰাজধানী পতাৰ বাহিৰেও সেই অঞ্চলত এটা কৃষি বিপ্লৱ আৰম্ভ কৰিলে মোমাই তামুলী বৰবৰুৱাৰ জৰিয়তে। তাত গাঁও পাতিলে, বিভিন্ন জনগোষ্ঠী একত্ৰিত কৰি পেলাই তাত গাঁও পাতিলে আৰু তাতে কৃষি কাৰ্য আৰম্ভ কৰিলে। এই গোটেই প্ৰসংগত ইতিহাসৰ এই পৃষ্ঠাবিলাকৰ পৰা আমি আৰম্ভ কৰিব বিচাৰোঁ যে আলোচনা। মনোৰম গগৈ, আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ। ধন্যবাদ, সকলোকে নমস্কাৰ জনাইছোঁ। এই যিটো আজি 12 দিন হ'ল শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত যি এটা মহাপ্ৰলয়ৰ সূচনা হ'ল, আৰু এই প্ৰলয়ত যিসকল ৰাইজ সৰ্বস্বান্ত হ'ল সকলোৰে প্ৰতি গভীৰ সমমৰ্মিতা প্ৰদৰ্শন কৰিছোঁ। আৰু অতি সোনকালে এই মহাপ্ৰলয়ে আনি দিয়া দুৰ্দশাৰ পৰা যাতে আমাৰ জনগণক, আমাৰ ৰাইজক, আপামৰ জনতাক যাতে আমি উলিয়াই আনিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে সৰ্বান্তকৰণেৰে কাম কৰি যোৱা উচিত বুলি মই অনুভৱ কৰোঁ, আৰু সেইকাৰণে আৰম্ভণিতে এই কথাখিনি ক'লোঁ। অদীপ্ত, আপুনি এটা কথা ঠিকেই কৈছে। মই ইতিমধ্যে বিভিন্ন স্থানান্তৰত এই কথাটো প্ৰকাশ কৰিছোঁ। 600 বছৰীয়া আহোম ৰাজত্বৰ যি ইতিহাস যদি আমি চাওঁ, তেতিয়া দেখিম যে এই অবিভক্ত শিৱসাগৰ জিলাত অসমীয়া জাতি গঠনত ই এক অভূতপূৰ্ব আৰু ই এক বেলেগ ধৰণৰ ভূমিকা পালন কৰিছিলে। আমি যদি স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰাই ধৰোঁ, মোমাই তামুলী বৰবৰুৱাৰ প্ৰসংগ আপুনি উল্লেখ কৰিছে। লাচিত বৰফুকনৰ যি লাচিত বৰফুকনক আমি আজি আমাৰ অসমীয়া জাতিৰ এগৰাকী মহান বীৰ বুলি আমি গোটেই দেশে বিদেশে তাৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। সেই লাচিত বৰফুকনৰ দেউতাক মোমাই তামুলী বৰবৰুৱাক এই অঞ্চলটোৰ পৰাই স্বৰ্গদেউ প্ৰতাপ সিংহই তেওঁক বিচাৰি খুচাৰি আনিছিলে। আৰু বিচাৰি খুচাৰি অনাৰ মূল কাৰণটো আছিলে যে তেতিয়া সকলোৱে মোমাই বুলি জানিছিলে। মোমাইৰ সেই যিটো ঘৰত আছিলে, সেই ঘৰৰ বাৰীখন তেওঁ অতি চাফ চিকুণকৈ আৰু অতি সমৃদ্ধিশালীকৈ গঢ়ি তুলিছিলে, যিটোৰ কাৰণে স্বৰ্গদেউ প্ৰতাপ সিংহই লগে লগে এই বাৰীখন কোনে এনেকৈ ৰাখিছে, এই বাৰীখন এনেকুৱা এটা সমৃদ্ধিশালী ৰূপত সজাই পৰাই ৰখা মানুহজনক আনি এটা সময়ত তেওঁ ৰাজচৰাটত বৰবৰুৱা কৰিছিলে। আৰু মোমাই তামুলী বৰবৰুৱাৰ নেতৃত্বতে এটা সময়ত অসমত যিটো স্বনিৰ্ভৰশীল অৰ্থনীতি, স্বাধীন চিতীয়া এটা পৰিয়ালৰ যিটো অৰ্থনীতি, কাৰো ওচৰত হাত নপতাকৈ এখন বাৰী আৰু সেই বাৰীত প্ৰয়োজনীয় সকলো সা সামগ্ৰীৰ উৎপাদন, তাৰ লগতে খেতিপথাৰ, এই ধৰণেৰে আহোম ৰাজশাসনৰ দিনত মাটি বণ্টন কৰি পাইকসকলক যিটো দিয়াৰ প্ৰথা আছিলে, যিটো প্ৰথা পৰৱৰ্তী কালত অসমৰ জাতীয় জীৱনৰ সমৃদ্ধিশালী ইতিহাস যি ৰচনা কৰিলে, সেই আৰম্ভণিটো হৈছিল এইটো অঞ্চলত। এই অবিভক্ত শিৱসাগৰৰ নাজিৰা, গড়গাঁও, শিৱসাগৰ, চৰাইদেউ, এই সমৃদ্ধ অঞ্চলটো আমি এটা এই বুৰঞ্জীয়ে স্পৰ্শ কৰা সময়ৰ পৰাই ই এটা সমৃদ্ধিশালী অঞ্চল আছিলে। গতিকে এই অঞ্চলটো এনেধৰণৰ বলীয়া বানে, অপ্ৰাকৃতিক অস্বাভাৱিক এটা বানে বিধ্বস্ত কৰি পেলোৱাৰ পিছত এই অঞ্চলটোত কেৱল অসমীয়া জাতিৰ ইতিহাস, ঐতিহ্য, সংস্কৃতি বা অসমীয়া জাতিৰ যিটো অস্তিত্বৰ বহুত উপাদান ইয়াত এতিয়া পলসৰ তলত। আমাৰ কাৰণে এই গোটেই প্ৰসংগতে আমি আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ জৰিয়তে। মই খন্তেক বিৰতি লওঁ, বিৰতিৰ পিছত আকৌ আপোনাৰ মাজলৈ আহি মই খন্তেক বিৰতি ল'ব বিচাৰিম।
নিশ্চয় এই গোটেই ঘটনাটোৱে আপোনাক মৰ্মাহত কৰিছে কিন্তু তথাপিও এতিয়া আমি সিদ্ধান্ত লাগিব লাগিব কেনেধৰণে এই অঞ্চলৰ ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পৰা যায় আমি সহযোগ কৰিব পাৰোঁ এটা ফেজ মেনাৰত আজি পানী নাই খোৱা পানী দিছে খাদ্য দিছে কাপোৰ দিছে বিভিন্ন ধৰণৰ হৈছে তাৰ পিছৰ পৰ্যায়ত সমস্যাখিনি আছে বিশেষকৈ এটা বিশেষ বিষয় আপোনাৰ পৰা জানিব বিচাৰিম যে বিশেষ শৈক্ষিক ক্ষেত্ৰখনত ইতিমধ্যে চৰকাৰে কৈছে যে 598খন তাত বিদ্যালয় আছে সেই বিদ্যালয়ৰ ক্ষেত্ৰত তেওঁলোক চৰকাৰে ইতিমধ্যে তেওঁলোকৰ গ্ৰন্থ কিতাপ আদি লৈ দিয়াৰ সিদ্ধান্ত তেওঁলোকে কৰিছে কিন্তু এই গোটেই বিদ্যালয়বিলাক এতিয়া ভাঙি পৰিছে গোটেইবিলাক গতিকে এই গোটেই প্ৰসংগটোক লৈ পেলাই আপুনি গোটেই পৰিৱেশটোৰ ওপৰত আপুনি কি বক্তব্য দিব ধন্যবাদ প্ৰথম কথাটো হ'ল কি আপুনি যেটো কথা ক'লে যে মৰ্মাহতই নহয় যে আসলতে গোটেই দৃশ্যবিলাক চাই থাকিব পৰা নাই এইবিলাক আমি আঁতৰত ক'ৰবাত দেখিছিলোঁ শুনিছিলোঁ আমাৰ অসমত আমাৰ নিজৰে ককাই ভাইৰ মাজত ৰাতিটোৰ ভিতৰতে যে এনেকুৱা কিছুমান ঘটনা ঘটিছে 3-4 দিনৰ পিছত আপোনাৰ নিৰুদ্দিষ্ট হোৱা মৃতদেহবিলাক যেতিয়া পানীৰ ওপৰলৈ উপঙি আহিছে বুকুখন হাহাকাৰ কৰি উঠিছে একদম অৱস্থাটো দেখি সঁচাকৈ কেতিয়াও ভাবিব পৰা নাছিলোঁ যে নিজৰ ওচৰতে নিজৰ ককাই ভাইৰ মাজতেই নিজৰ ভাই ভতিজাৰ মাজতে আমি এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি কেতিয়াবা দেখিবলগীয়া হ'ব কিন্তু এইখিনি ক্ষেত্ৰত মই অসমৰ ৰাইজক অত্যন্ত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে মোৰ আটাইতকৈ ভাল লাগিছে যে আজি উজনি অসমৰ বিপদ হৈছে সমগ্ৰ অসমৰ ৰাইজ ঢাপলি মেলিছে তাক সেই বিপদত সহায় কৰিবলৈ কাইলৈ নামনিটো বিপদ হ'ব ৰাইজ ঢাপলি মেলিব আমাৰ কিছু সংখ্যকৰ মাজত চলি থকা এই উজনি নামনিৰ যি মানসিক ব্যৱধান অসমৰ ৰাইজে আকৌ এবাৰ দেখাই দিলে যে অসম মানে কি অসমীয়া মানে কি অসমীয়া মানে এক সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰে ভৌগোলিক সীমাৰেখাৰ মাজত সমৃদ্ধ এই যি জাতিটো এই জাতিটোৰ কেইমুঠিমান ৰাইজে দেখাই দিলে যে অসম আৰু অসমীয়াৰ আপোনাৰ অসমীয়া বুলি ক'লে গোটেই জাতীয় প্ৰভুত্বটো আমি কেনেকৈ ৰাখোঁ আৰু আমাৰ ঐতিহ্য আৰু গৰিমাক কেনেকৈ ৰাখোঁ এই কথাটো মোৰ অত্যন্ত ভাল লাগিল দ্বিতীয় কথাটো হ'ল যে যিটো ঘটনা ঘটিলে এই ঘটনাটোৰ ওপৰত কোনো প্ৰিপেয়াৰ্ড নাছিল কোনো প্লেন নাছিল আৰু মানুহবিলাকৰ ঘৰত যিদৰে পলহ পৰি যেনেকৈ ঘৰবিলাক শেষ হৈ গৈছে এইবিলাক যে আমি 3-4 দিন বা এমাহত ঠিক কৰিব পৰা বিষয় আছিল তেনেকুৱা কথা নহয় এই কথাবিলাক ঠিক কৰিবলৈ আমাৰ প্ৰপাৰ এটা প্লেনিং লৈ পেলাই আগবাঢ়িব লাগিব যেহেতু শিক্ষা মানে আপোনাৰ শৈক্ষিক পৰিৱেশটোৰ কথা কৈছে সেই শৈক্ষিক পৰিৱেশটোত আমি পুনৰ ঠন ধৰি উঠিবলৈ আমি কিছুমান ষ্ট্ৰেটেজিকেল কাম কৰিব লাগিব যে বিদ্যালয়বিলাক প্ৰথমতে যিবোৰ বিদ্যালয় আছে সেই বিদ্যালয়বোৰ চাফা কৰি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে ঘৰখনত নিব লাগিব তাৰপিছত শিক্ষাগত অৰ্হতাৰ মানে শৈক্ষিক পৰিৱেশটোৰ কথা আমাৰ আহিব এতিয়া আমি যদি গোটেই কথাবিলাক চাওঁ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী আপোনাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী বা তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাকৰ ইউনিভাৰ্চিটি লেভেলৰ আজি তাৰিখততো আপোনাৰ কোনো ধৰণৰ আপোনাৰ চাৰ্টিফিকেট এখন পাবলৈ নাই সকলো চাৰ্টিফিকেটবিলাক বানে ধুই উটুৱাই লৈ গৈছে বিশেষকৈ বিশ্ববিদ্যালয় বা আছাম ষ্টেট মানে এডুকেশ্যন মানে ষ্টেট কাউন্সিলে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলৰ সেই মাৰ্কশ্বিটৰ পৰা আদি কৰি বিভিন্ন কথাবিলাক আছে সেই কথাবিলাক দিয়াৰ ব্যৱস্থা কৰিব লাগিব কিন্তু এই কথাবিলাক কৰাৰ প্ৰসংগৰ লগে লগে কেইটামান কথাই অদীপ্তা মই ক'ম বুলি ভাবিছিলোঁ আজি প্ৰথমতে আপুনি সোধাৰ কাৰণে মই বেলেগ প্ৰসংগটো কৈ ল'লোঁ প্ৰথম কথাটো হৈছে যে আজি এই ঘটনাবিলাকক লৈ আমি বিশেষভাৱে আলোচনা কৰি আছোঁ কিন্তু কোনেও এই ঘটনাবিলাক হঠাৎ কিয় ঘটিবলৈ পালে ইয়াৰ বিষয়ে কিন্তু আমি আলোচনাটো কৰা উৎসলে আমি কোনো ধৰণৰ আলোচনা কৰিবলৈ আলোচনালৈ যোৱা নাই অসমীয়া মানুহে আমাৰ স্বাভিমানী অসমীয়া মানুহে যেতিয়া আজি পানীৰ মাজত ককবকাই থাকি বান সাহায্যৰ টোপোলাটো ল'বলগীয়া হৈছে প্ৰদীপদা সঁচাকৈ দুখ লাগি গৈছে আমাৰ মানুহবোৰৰ অৱস্থাটো দেখি এই অৱস্থাটোৰ লগত জড়িত ঘটনাবিলাক কি আজি নাগালেণ্ডৰ পৰা হঠাৎ পানী নামি আহিল ডিফৰেষ্টেশ্যন এটা ওৱান অফ দ্য মেজৰ ৰিজন ইয়াত হয় আৰু লগতে কয়লা খনিৰ যিটো প্ৰসংগ আমাৰ মাজত চলি আছে কয়লা সিন্ডিকেটৰ ফলত গোটেই ভিতৰত ফুপুলা হৈ পানীৰ এক মহাসাগৰ সদৃশ পানীৰ যি অৱস্থিতিৰ ফলত পাহাৰ ভাঙি পানী ওলাই আহিছে ক্লাউড ব্লাষ্ট হৈছে গছ নাইকিয়া হোৱাৰ কাৰণে পানীৰ ঢল নামি আহিছে অকল এটা ফেক্টৰকে আমি ইয়াৰ কাৰণে জগৰীয়া কৰিলে নহ'ব ইয়াৰ কাৰণে মাল্টিপুল ফেক্টৰ জগৰীয়া হৈ আছে আৰু এই মাল্টিপুল ফেক্টৰ যিখিনি জগৰীয়া হৈ আছে ইয়াত প্ৰাকৃতিক ফেক্টৰতকৈ কিন্তু মানৱ সৃষ্ট কাৰণ অত্যন্ত বেছি আৰু যি মানৱ সৃষ্ট কাৰণক আমি আজি দুদিনত কৰা নাই হয়তো 20 বছৰ এক মানে পৰ্যায়ক্ৰমে ঘটনাবিলাক ঘটি আছে যিবোৰ ঘটনাৰ লগত ডাঙৰ ডাঙৰ ৰাজনীতিবিদৰ পৰা আৰক্ষী বিষয়াৰ পৰা চৰকাৰী বিষয়াৰ পৰা বিভিন্ন ধৰণৰ বেপাৰীৰ পৰা বিভিন্ন ধৰণৰ এটা গোটেই মানে এটা সিন্ডিকেট বিষয়টোৰ লগত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে গতিকে এই কথাবিলাক আমি আলোচনা কেতিয়া কৰিম নাম্বাৰ 1 নাম্বাৰ 2 এই বিষয়বিলাক আজি আছুৱে খুব এটা সুন্দৰ প্ৰসংগ উলিয়াইছে যে আমাৰ এনেকুৱা এটা ঘটনা ঘটি থকাৰ পিছতো আজি 100 ওচৰ মানুহ দুদিনৰ ভিতৰত মৰি যাবলগীয়া হোৱাৰ পিছতো আমাৰ এই বিষয়টোক লৈ আজিৰ তাৰিখত কেন্দ্ৰীয় নেতৃত্বই তাত বহি চাই আছে যিখিনি সময়ত নিৰ্বাচনৰ সময়ত 8-10 বাৰকে আহিবলৈ সময় পোৱা এজন কেন্দ্ৰীয় নেতৃত্বই আহি বিষয়টো কিয় এবাৰ পৰ্যালোচনা নকৰিলে এই বিষয়বিলাক আজি আছুৱে এটা খুব সুন্দৰ কথা উলিয়াইছে যে যেহেতু অসমৰ মানে
সম্পদক আমি অসমৰ ৰাষ্ট্ৰীয় সম্পদ বুলি কওঁ অসমৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ আমি কিয় ইমান কুণ্ঠাবোধ কৰোঁ বিভিন্ন টেকনিকেল কথা আমি কিয় ক'বলগীয়া হয় যেতিয়া আমি অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা প্ৰসংগত লৈ যাবলগীয়া হয় বিভিন্ন ধৰণৰ টেকনিকেল কথা উলিয়াই যে এইবোৰ টেকনিকেলিটিৰ কাৰণত বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমি ঘোষণা কৰিব নোৱাৰোঁ যদিও আমাৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পৰা নাযায় আমাৰ সম্পদকটো তেওঁলোকে ৰাষ্ট্ৰীয় সম্পদ হিচাপে সদায় অনবৰতে লৈ আছে এই কথাবিলাক অত্যন্ত বেছি গুৰুত্বপূৰ্ণ খুব বেছি দুখ লাগিছে নেশ্যনেল মিডিয়া সাধাৰণতে পাপনৰ এটা চুমাক লৈ নেশ্যনেল মিডিয়াত দপদপাই থাকি সমগ্ৰ ভাৰতবৰ্ষক নিউজ কৰা আজি নেশ্যনেল মিডিয়া এই বানপানীক লৈ কিমান সৰব হোৱা আমি দেখিবলৈ পালোঁ এটা মানে আপুনি মানুহৰ এই কথাবিলাকে মানুহৰ ইমান পৰ্যায়ৰ যেতিয়া এনালাইচিছবিলাক আমি চাওঁ সঁচাকৈ এজন অসমীয়া হিচাপে দুখ লাগে এই কথাবিলাকক আমি কেতিয়া প্ৰশ্ন কৰিম কেতিয়া অসমৰ ৰাইজে আজিতো আমি বিভিন্ন ধৰণৰ অসমৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক অসমত আজি বিভিন্ন ধৰণৰ স্থান দিওঁ তেওঁলোক আহে বিভিন্ন ধৰণৰ নিগেটিভ বাতৰি এটা কৰিবলৈ আমাৰ মাজত উদগ্ৰীৱ হৈ থকাৰ সময়ত আমাৰ বিপৰ্যয়ৰ সময়ত আমাৰ যি ঘটনাবিলাক ঘটিছে এই ঘটনাবিলাকক আমি কেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাম গতিকে আজি এই যিটো ৰাষ্ট্ৰ আৰু অসমৰ মাজত যি এক দূৰত্ব বা ব্যৱধান এই ব্যৱধান আজি তাৰিখত এই ঘটনাটোৱে কিন্তু মোক অত্যন্ত দুখ দিছে অসমৰ ৰাইজক দুখ দিছে ডেফিনেটলি মানে আপোনাৰ সহায় কৰিম বুলি কৈছে কেন্দ্ৰীয় নেতৃত্বই সহায় কৰিবলৈ হয়তো পিছত তেওঁলোকে এটা পেকেজ দিব কিবা কৰিব পিছৰ কথা কিন্তু এইখিনি সময়ত অন্তত অসমৰ ৰাইজক মানসিক এক ছাপোৰ্ট দিবলৈ হ'লেও মাননীয় প্ৰধানমন্ত্ৰীগৰাকী বা মাননীয় গৃহমন্ত্ৰীগৰাকী কিন্তু অত্যন্ত বেছি প্ৰয়োজন আছিল আজিৰ তাৰিখত অসমত আমাৰ নিজৰে শিৱসাগৰ চৰাইদেউ নাজিয়াৰ দৰে অঞ্চলত 100 ওচৰৰ মানুহক আমি এনেকৈ অসমীয়া মানুহক হেৰুৱাই পেলাবলগীয়া হোৱাটো এটা সৰু কথা নহয় আৰু এনেকুৱা ধৰণৰ কথাবিলাকত আমি কেইজনমান ব্যক্তিক আমি মাত্ৰ দেখিলোঁ খুব নিষ্ঠাৰে কৰি আছে আমাৰ অসমৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া বিধায়ক অখিল গগৈ ডাঙৰীয়া ময়ূৰ বৰগোহাঁই ডাঙৰীয়া এনেকৈ 4-5জন জনপ্ৰতিনিধিক আমি খুব ক্ল'জলি দেখিছোঁ যিসকলে খুব অত্যন্ত বেছি মানে নিষ্ঠাৰে গোটেই কামটোৰ মাজত সোমাই পৰি পেলাই কামবিলাক কৰিছে কিন্তু তাৰ বিপৰীতে এনেকুৱা ফটোও দেখিছোঁ কোনোবা হয়তো নেতৃত্ব বা অধ্যক্ষৰ দৰে আসনত থকা ব্যক্তিও পুৰি চব্জি খোৱাৰ ফটো ছ'চিয়েল মিডিয়াত দিবলৈ আজিৰ তাৰিখত কুণ্ঠাবোধ কৰে এই কথাবিলাকে অসমীয়া ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত আৱেগবিহ্বল কথাবিলাকৰ চিন্তা কৰিছে আৰু আমি অত্যন্ত দুখ পাইছোঁ এই কথাবিলাক সমগ্ৰ কথাবিলাক দেখি শুনি গতিকে এতিয়াও আশা কৰিম যে এই কথাবিলাক আমাৰ সোনকালে শেষ কৰক আৰু যিটো আমাৰ যিখিনি ঘটনা ঘটিছে মানুহবিলাকৰ যিটো বিলাই বিপত্তি হৈছে এই বিলাই বিপত্তিটোৰ সময়ত কিন্তু আমাক এই সময়ত এটা ছাপোৰ্ট লাগে আৰ্থিক ছাপোৰ্ট আমি বিভিন্ন প্ৰকাৰৰ পৰা বিভিন্ন মানে পন্থাৰ পৰা পাইছোঁ আমাক মানসিক ছাপোৰ্টো আমাক দৰকাৰ খুব বেছি দৰকাৰ হৈছে গতিকে ভাবিম যে কেন্দ্ৰীয় নেতৃত্ব আহক নেশ্যনেল মিডিয়াই অন্তত ৰাষ্ট্ৰীয় মিডিয়াই অন্তত অসমক লৈ পেলাই বিভিন্ন সমস্যাৰাজিক লৈ আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক বাতৰি কৰক অসমৰে মানুহ আছে বাতৰি কৰক আৰু এই বাতৰিবিলাকে অন্তত ৰাইজক জনাওক যে ভাৰতো চিন্তিত মই ধন্যবাদ জনাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় এইটো বিশেষকৈ সাংবাদ জগতৰ কাৰণে আমি নিজেই কিন্তু ক'ব লাগিব অসমৰ সংবাদ জগতে অকল অসমৰ বুলি নহয় ভাৰতৰ প্ৰতিটো প্ৰান্তৰ বাতৰি যেতিয়াই যিয়ে নহওক যদি কোনোবা দুৰ্যোগ হয় তাতো কিন্তু অসমৰ সংবাদ পত্ৰত প্ৰতিটো কথাই প্ৰকাশ হয় কিন্তু দুৰ্ভাগ্যৰ বিষয় একেইখন ভাৰতবৰ্ষত থকা পূবত থকা অসমৰ কথা কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ নকৰে এইটোৱে দুৰ্ভাগ্যজনক বিষয় মই মজুমদাৰ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বিশেষ বিষয় আপুনি যথেষ্টখিনি আলোচনা বিলোচনা কৰে বা চিন্তা চৰ্চা কৰে এই যিটো অৱস্থা এটা হ'ল বিকজ যিটো বাসগৃহবিলাকত ইতিমধ্যে পলস পেলাইলে মই আপুনি আগতে কৈছোঁ যে 2 ফুট 3 ফুটকৈ পলস পৰিল ইতিমধ্যে বানত ঘৰবিলাক ভাঙি গ'ল তাৰ বাহিৰেও আপোনাৰ যিমান মীন পালক আছিলে তাত বহুত মীন পালক আছিলে গৰু পালন কৰিছিলে মহ পালন কৰিছিলে তেওঁ খুঁটিবিলাক সম্পূৰ্ণ ধ্বংস হৈ গ'ল খেতিপথাৰ ইতিমধ্যে ধ্বংস হৈ গ'ল তাত কোনো ধৰণৰ বালি ইতিমধ্যে পৰি গ'ল পলস পৰি গ'ল তাত ইতিমধ্যে ভয়ংকৰ বানৰ ফলত 2চকীয়া 4চকীয়া বাহন ইতিমধ্যে আপোনালোক দেখিছে এটা ধ্বংসস্তূপত পৰিণত হৈছে পানী নাই বিদ্যুৎ নাই এই গোটেই পৰিৱেশটো কেনেধৰণে উদ্ধাৰ কৰিব আপোনাৰ দৃষ্টিভংগীত কি কৰা উচিত হ'ব কাৰণ ইতিমধ্যে চৰকাৰে কৈছে 9,96,066জন মানুহ আক্ৰান্ত হৈছে কিন্তু মই ভাবোঁ যে 10 লাখতকৈ বহুত বেছি মানুহ আক্ৰান্ত হৈছে বিগত 3খন জিলাত ইতিমধ্যে 80জন চৰকাৰী হিচাপত 80জনকৈ মৃত্যু হৈছে তাতকৈ বহুত এইটো আমি এতিয়াও পোৱা নাই তাৰ বাহিৰেও ইতিমধ্যে তাত যিটো অপেন কাষ্ট মাইনিং হৈ থাকে অপেন কাষ্ট মাইনিঙত বাহিৰৰ পৰা বহুতো শ্ৰমিকে কাম কৰিবলৈ আহিছিলে সেই শ্ৰমিকসকল কিন্তু ইয়াত কোনো তালিকাত নাই কিন্তু তাত শ্ৰমিকসকল পাবলৈ নাই গতিকে এই বিষয়বিলাক বৰ গুৰুত্বপূৰ্ণ মজুমদাৰ আপুনি গোটেই প্ৰসংগটোত কি ক'ব এই প্ৰথমতে কওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিষয়ে যেতিয়া আমি পাতিছোঁ অলৰেডি যেতিয়া আমাৰ বান পৰিস্থিতি যেতিয়া আমাৰ অৱস্থা এনেকুৱা হৈ আছিলে মই একচুৱেলি আমি চাগে আজি 6-7 দিন আগতে
নেশ্যনেল নেটৱৰ্কত আমাৰ অকল বিজনেছ নিউজকেইটা যোনখিনি হয়, মই নামকেইটা ক'বলৈ বেয়া লাগিছে, মই তেওঁলোকক ফোন কৰিছোঁ, তেওঁলোকে গম নাপায়। তো কেইটামান মুষ্টিমৰ চেনেলে তেওঁলোকে সেইখিনি অলৰেডি জনাইছে কেইখন, কিন্তু তাৰ পৰা কিন্তু আমাৰ যোনবিলাক নৰ্মেল চেনেলছ হয়, যোনবিলাকে পলিটিকেল নিউজ কৰে বা জেনেৰেল নিউজ কৰে, সিমানখিনি নিউজ কভাৰ দেখা নাছিলোঁ। তেতিয়া টাইমছ নেটৱৰ্ক 18 CNBC TV18 আৰু আমাৰ লগৰ দুজনমান বন্ধু, মই নিজেই চেষ্টা কৰিছোঁ, মই নিজেও এটা প্ৰগ্ৰেম কৰিলোঁ, মই 2-3টা প্ৰগ্ৰেম কৰিলোঁ। তাৰপিছত তেওঁলোকৰ আৰু বলিউডৰ পৰাও কিছুমানে খবৰ দিছে, মানে ভূমি পাটেকাৰ একজেক্টলি তেখেতে দেখিলে, আৰু ভূমি পাটেকাৰ একচুৱেলি আমাৰ লগৰজনৰ লগতে তেওঁ এখন চিনেমা কৰিছে, যোনে তেওঁ ফিল্মফেয়াৰ এৱাৰ্ড পাইছে। তো ভূমি পাটেকাৰে প্ৰথমে পোষ্ট কৰিছে, তাৰপিছত লাহে লাহে বলিউডত গম পোৱা হ'ল, আৰু বিজনেছ চেনেলত যোৱাৰ পৰা লাহে লাহে এতিয়া যেনেকৈ বিজনেছৰ আপুনি দেখিছে বিৰলাৰ ফেমিলিৰ পৰা বা এতিয়া ভালেখিনি আমাৰ CSR এক্টিভিটি দেখা পাইছে, আৰু আমি বিভিন্ন সময় চেষ্টা কৰি আছোঁ নেশ্যনেল প্ৰেক্ষাপটত কেনেকৈ কৰিব পাৰি, আৰু তাৰ কাৰণে নিজে যিমানখিনি চিনাকি আছে তাৰ পৰা আমি পোষ্ট কৰি আছোঁ। এতিয়া বানপানী কি হয়, প্ৰথমতে কওঁ, বানপানী মোৰ অৰিজিনেল ঘৰ লখিমপুৰ, আৰু লখিমপুৰ ধেমাজিত বানপানী কি হয় আমি জীৱনত দেখি আহিছোঁ, আৰু কেতিয়াও লখিমপুৰ সমস্যা কেতিয়াও বা আমাৰ অসমৰ যোনো সমস্যাক চেণ্ট্ৰেলি বা ষ্টেটে কেতিয়াও এটা ডাঙৰ পাৰ্মানেণ্ট চলিউশ্যনৰ ওপৰত কেতিয়াও কাম কৰিব নোৱাৰিলে। 2007 মই আছিলোঁ হায়দৰাবাদত, তেতিয়া কি হয় নেপকোৰ ফালৰ পৰা গেট খুলি দিলে, ঘৰত কাকো জনোৱা নাছিলে, ওচৰৰ আমাৰ লখিমপুৰৰ মানুহে গম নাপায় যে পানী আপোনাৰ খুলিব বুলি। ছাডেনলি পানী খুলিলে, এফালে নামঘৰত কিবা পাঠ হৈ আছিলে, মানুহ তাৰপিছত কিমান উটি গ'ল, ঘৰ গাড়ী চব ডুবি শেষ। আৰু মোৰ নিজৰ ঘৰৰ আধাতকৈ আপোনাৰ নিজৰ মানে আধাতকৈ ডুবি গুচি গ'লগৈ। ঘৰত আছিলে মোৰ দেউতাৰ প্ৰথম সকাম আছিলে এইবাৰ, আৰু মোৰ মা আছিলে, ভণ্টি এটা আছিলে, সকলো যেনে তেনে ওলাই আহিলে। মই আছিলোঁ হায়দৰাবাদৰ হুছেইন সাগৰ লগত এখন মিটিঙত বহি আছিলোঁ, তাৰপিছত মই লগে ঘূৰি আহিছোঁ, তাৰপিছত দেখিছোঁ বিভীষিকা, কি মই চকুদি দেখিছোঁ এইবিলাক মানুহ কেনেকৈ ডেড বডি বান্ধি লৈ যায়, ভৰি দি বাঘৰ নিচাকৈ যেনে বান্ধি লৈ যায়, টুলুং নাও দি আমি কেনেকৈ ক্ৰছ কৰিছোঁ, এইবিলাক পাই থৈছোঁ। আৰু এই বস্তু কেতিয়াও শিৱসাগৰৰ মানুহে পোৱা নাই, ছাডেন হৈ গ'ল, আনএক্সপেক্টেড। আৰু ইয়াৰ ৰিজনটো প্ৰথমতে কোৱাটো মতে মই এবাৰ কওঁ যে অলৰেডি নাগা হিলছ বা নাগা পাহাৰত অলৰেডি অবৈধভাৱে বিভিন্ন ধৰণৰ খনন কাৰ্য চলি আছে, কোল মাইনিং হওক, ওচৰে পাজৰে মাটি খান্দিছে, ডিফৰেষ্ট্ৰেশ্যন হৈছে, প্লাছ তাত আপোনাৰ শিল খান্দি শেষ কৰিছে আজি 15-20 বছৰৰ পৰা। ৰাস্তা বনাওঁতে, হাইৱে বনাওঁতে ওচৰৰ পাজৰ এৰিয়াৰ নাগালেণ্ডৰ শিল খান্দি মেলি শেষ। আৰু কি হৈছিলে 19 তাৰিখৰ দিনা, সেইদিনাখন তাত ভূমিস্খলন হ'ল, বৰষুণ ভালকৈ হ'ল, মন জিলাৰ লগতে ৱাকচিং, টিজি আৰু ৱানচিং আৰু কংগনত ভাল হেভিং বৰষুণ হ'ল, তাৰ লগত পানী ইমানখিনি হৈছে, ওচৰৰ নিজৰাইখন দিখৌ নদীৰ নিচিনা হৈ গৈছিলে। তাৰ ওচৰৰ মানুহে কৈছিলে যে দিখৌ নদীৰ নিচিনা সেই নিজৰাখন দেখিবলৈ এনেকুৱা হৈ গ'ল। আৰু অলৰেডি কি হয়, ইলিগেল মাইনিঙৰ কাৰণে বহুত ডাম্প হৈছে, ডেব্ৰিজ ক্ৰিয়েট হৈছিলে, ডিফৰেশ্যন হৈছিলে, লগতে সকলোখিনি উটি গুচি আহিলেগৈ। আৰু উটি আহোঁতে ইমান ফ'ৰ্চেছ উটি আহিছে, কাৰণ চাওক পানীৰ যোনটো লেভেল, মাটি ডেব্ৰিজ চব যদি উঠি আহে, পানীৰ লেভেল অবভিয়াছলি বহুত বেছি বাঢ়ি যাব। অফক'ৰ্চ পানীটো হৈছে, ইনিচিয়েলি ক'লে যে IMDৰ ৰিপৰ্ট অহা বুলি প্ৰথমতে আহিলে যে বোলে ইটছ ৱাজ লাইক এ ক্লাউড ব্ৰাষ্ট। IMD ডিবাংক কৰিলে যে দেৰ ৱাজ ন' ক্লাউড ব্ৰাষ্ট, একো ধৰণৰ ক্লাউড ব্ৰাষ্ট হোৱা নাছিলে। কিন্তু হয় 10-12 ঘণ্টাৰ বৰষুণ হৈছিলে, হেভি বৰষুণ হৈছে, কিন্তু 10-12 ঘণ্টা বৰষুণত এনেকৈ বানপানী হোৱাটো দেখা নাই। নেপকৈ যেনেকৈ আপোনাৰ পানী এৰি দিলে বানপানী হৈছে আমি দেখিছোঁ, সেইটো মই নিজেই প্ৰত্যক্ষদৰ্শী হয় বা মই পাইছোঁ পিছত কেনেকুৱা ধৰণৰ পানী হয়। কিন্তু ছাডেন এনেকৈ পানী হোৱাটো বহুত ৰেয়াৰ ইভেণ্ট। আৰু অলৰেডি গোটেই নাগা পাহাৰখন শেষ, অলমষ্ট লাহে কিনাৰ গোটেই খান্দি খুন্দি শেষ কৰিলে। আৰু এতিয়াও মন জিলাত এতিয়াও বোকা হৈ আছে, আৰু পাহাৰৰ এটা ফালত কিছুমান পুখুৰ নিচিনা পানী ভৰি আছে এতিয়াও। আৰু পানী যদি কণ্টিনিউছলি বৰষুণ আকৌ যদি 8 ঘণ্টা 10 ঘণ্টা বৰষুণ দিয়ে, তেতিয়া কি হ'বগৈ, সেই মাটি আকৌ দিখৌ নদী বা দিচাঙৰ ফালে বা জাজিৰ ফালে কিবা ধৰণৰ গতি কৰিব পাৰে, আকৌ এটা প্ৰলয়ৰ সফুলি নহওক, সেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। তো প্ৰবেবলি এইটো এটা মেন মেড ডিচেষ্টাৰ ৱাজ ছাপ'জ টু হেপেন, হ'বলৈ কাৰণে আছিলে, এইটো হ'ল, কিন্তু কোনো গুৰুত্ব দিয়া নাছিলে। কিছুমান চিণ্ডিকেটেও হওক, চিণ্ডিকেটৰ ক্ষেত্ৰত বিভিন্ন লোকেল কি ভাবে এতিয়া ইয়াত কিমান টকাৰ প্ৰয়োজন হ'ব বুলি ভাবে? এই যোনটো খৰচা চবতকৈ ডাঙৰ প্ৰব্লেমটো হয়, মই শুনা মতে, মই একজেক্টলি নিজে মই তাক চাইণ্টিফিকেলি টেষ্ট কৰা নাই, কিন্তু তাত এই যে পানীখিনি আহিছিলে, পানীখিনি ছালফাৰ এচিডিক কণ্টেণ্ট আছে, আৰু এচিডিক কণ্টেণ্ট থাকিলে কিন্তু এগেইন ৰিকাল্টিভেট কৰিবৰ কাৰণে দিগদাৰ হ'ব পৰা পচিবল থাকে। তো তাত এটা চাইণ্টিফিক ষ্টাডি লাগিব, মানে যদি কলৰ লগত কলৰ ৰিচিডুৱেলছখিনি গুচি আহে, তাত কি হ'ব, মাটি, কাৰণ আপোনাৰ উৰ্বৰতাটো কমি যাবগৈ, পচিবিলিটি। মই সেইটো ক্ষেত্ৰত নহয়, ছাবজেক্টৰ মানুহ নহয়, কিন্তু তথাপিও সেইটো এটা ছাবজেক্ট চাব লাগিব।
ছেকেণ্ড মই বিভিন্ন ধৰণৰ চেণ্ট্ৰেল মাধ্যমত কৈছিলোঁ যে এইটো 12,000 to 15,000 কোটি টকা আমি হ'বই লাগিব আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টে দেখাবই লাগিব যে এখন ইয়াত 15,000 কোটি টকাৰ লোকচান আছে কিয় কাৰণ এইখন 4খন জিলা আমাৰ কিমান কণ্ট্ৰিবিউট কৰে আমাৰ দেশৰ ষ্টেটৰ জিডিপি আমি ষ্টেটৰ জিডিপি কথা পাতোঁ ষ্টেটৰ জিডিপি হৈছে 7.5 লাখ কোটি টকা তাৰে 15% এই 4খন ডিষ্ট্ৰিক্টত হয় তো মোটামুটি 1 লাখ কোটি টকাৰ আমাৰ এখন 4খন জিলাৰ পৰা আমাৰ 1 লাখ কোটি বছৰি ডমেষ্টিক প্ৰডাক্ট ষ্টেটৰ ডমেষ্টিক প্ৰডাক্ট কণ্ট্ৰিবিউট কৰে তাৰ মানে আমাৰ এফ্লুট এটা ডিচেষ্টাৰ এটা হৈছে যোনটো ডাইৰেক্টটো খৰচা হৈছে ইকনমিক লছ হয় এইটো হৈছে ছাবষ্টেঞ্চিয়েল লছ প্ৰয়োজন য'ত 3খন জিলাৰ পৰা আহে 4খন জিলাৰ পৰা গতিকে স্বাভাৱিকভাৱে জিডিপি যদি 1 লাখ কোটি সেই বৰঙণি 4খন জিলাৰ পৰা আহে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ গোটেই এই 4খন জিলা পুনৰ গঠন কৰিবৰ কাৰণে স্বাভাৱিকভাৱে 20-25 পইচা লাগিব 20-25 কাৰণ চাওক মই কেৰেলাত যেতিয়া সেইদিনাখন মই কথা পাতি থাকোঁতে এজনে কোনোবা এগৰাকীয়ে কৈ আছিলে যে যেতিয়া ফেনী আহিছিলে ফেনী উৰিষ্যাত ফেৰী যে উৰিষ্যাৰ মানুহখিনি প্ৰিপেয়াৰ আছিলে কিন্তু ইয়াত আমি প্ৰিপেয়াৰ্ড কেনেকৈ হ'ম গমেই নাপায় ফেনী আহিলে গম পায় যে ফেনী আহি আছে কেৰেলাত ফ্লাড কাৰণে আপোনাৰ কি মুল্লিপৰীয়া ডেমৰ পৰা পানী এৰিব সেইটো মানুহে প্ৰিপেয়াৰ্ড কিন্তু ইয়াত কোনে প্ৰিপেয়াৰ্ড আছিলে কোনো প্ৰিপেয়াৰ্ড নাছিলে আৰু প্লাছ কেৰেলাত যেতিয়া 2018 যোনটো ফ্লাড হৈছিল তাত 3,500 কোটি টকা NDRF-ৰ পৰা পাইছিলে প্লাছ সেই টকা অতিৰিক্ত পইচা দিছিলে এইটো সেইটো তাৰপিছত আৰু দিছে মই যে আচলতে বেছি কিমান কৈছোঁ আমাৰ ইয়াত কি হৈছেগৈ আমাৰ ইয়াত এইখিনি মোকাবিলা কৰিবৰ কাৰণে অকণমান পইচাৰ ক্ষেত্ৰত দিগদাৰ হৈ আছে আৰু ক্ষেত্ৰত আমাৰ যোনখিনি মানুহে কাম কৰ্ম কৰি আছে আমাৰ বিভিন্ন আজিকালি কি ছ'চিয়েল মিডিয়াৰ যুগ আৰু বহুত ভাল হৈছে আমি 2007 সেই ছ'চিয়েল মিডিয়াৰ যুগ নাছিলে আমাৰ ঘৰত যোনফালে যি ধ্বংসবালী হৈছিলে ওচৰ পাজত কিছুমান গম নাপায় কিন্তু আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ যুগ বহুত ধৰণৰ কি বুলি কয় কথাখিনি স্প্ৰে যায় মজুমদাৰ আমাৰ আপোনাৰ ওচৰত আকৌ আহিম মই আৰু বহুত আপোনাৰ আলোচনা কৰিবলগীয়া আছে ছাইদুল ইছলাম আপুনি এটা কথা লক্ষ্য কৰিছেনে কালি লোকসভাৰ মজিয়াত এটা আলোচনা হ'ল লোকসভাৰ মজিয়াত আমাৰ ধুবুৰীৰ সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছিলে প্ৰশ্নৰ উত্তৰত বিশেষকৈ জলশক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰাজভূষণ চৌধুৰীয়ে এটা উত্তৰটো দিলে এনেকুৱা যে বান আৰু গৰাখহনীয়াৰ যিটো এইটো প্ৰতিৰোধ আঁচনিৰ এইটো প্ৰস্তুত কৰা সকলৰ দায়িত্ব ৰাজ্যৰ আমাৰ নহয় চেণ্ট্ৰেলৰ নহয় চেণ্ট্ৰেলৰ দায়িত্ব হ'ল যদি কিবা যদি কাৰিকৰী সহায় লাগে আৰু যদি বিশেষ আৰ্থিক সহায় লাগে তেতিয়া চেণ্ট্ৰেলৰ বাকী প্ৰয়োজন নাই এই ধৰণৰ বক্তব্য যিটো সময়ত আমি হাহাকাৰ অৱস্থা আছে হ'ব পাৰে কিবা কিন্তু বক্তব্যটো কওঁতেতো তেওঁ উপস্থাপন কৰাত এটা ভিত্তি ৰাখিব লাগিছিল তাৰ বাবে আকৌ এটা চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কৈছে যে প্ৰধানমন্ত্ৰী এইকাৰণে অহা নাই কাৰণ প্ৰধানমন্ত্ৰী আহিলে 3 দিনমানৰ পৰা ব্যস্ত হৈ পৰিব লাগিব তাৰ প্ৰশাসন স্বাভাৱিকভাৱে যদি প্ৰশাসন যিহেতু তাত উদ্ধাৰৰ অভিযানত জড়িত হৈ আছে কিন্তু প্ৰধানমন্ত্ৰীটো পথেদি যাব নালাগে তেওঁ যে নিৰ্বাচনী সভা কৰিবলৈ আহোঁতে এটা ওপৰ দি আহে তাত যদি এবাৰ সেই সময়ত 19 তাৰিখে ঘটনাটো হ'ল 20 তাৰিখে যদি প্ৰধানমন্ত্ৰী হেলিকপ্টাৰেদি প্লেনত আহি যোৰহাটত নামি হেলিকপ্টাৰেদি সেই 3খন জিলা যদি একপাক ঘূৰিলেহেঁতেন বা অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি প্ৰধানমন্ত্ৰীক তাত ঘূৰাব পাৰিলেহেঁতেন তেতিয়া স্বাভাৱিকভাৱে প্ৰকৃত ছবিখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেখিলেহেঁতেন কাৰণ ইলেকশ্যনৰ সময়ত যেতিয়া সদায় এতিয়া মানুহৰ মাজত ক্ষোভৰ জন্ম হৈছে এইকাৰণে কাৰণ বাৰে প্ৰধানমন্ত্ৰীক দেখা গৈছিল কিন্তু সংকট কালত কিন্তু প্ৰধানমন্ত্ৰী দেখা নগ'ল তাৰ বাহিৰে বিভিন্ন ধৰণৰ যিমানবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অসমে পাব লাগে বিশেষকৈ যিকেইটা ফাণ্ড SDRF ফাণ্ড এই ক্ষেত্ৰতো দেখা গ'ল আমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কৈছে লোকসভাৰ মজিয়াত গৈছে যে 5 বছৰত অসমক 342.63 কোটি টকা দিছোঁ সাংঘাতিক 5 বছৰত 342 কোটি টকা কি কয় এই গোটেই বিষয়ত যিগৰাকী মানুহে কৈছে তেওঁক মই কওঁ যে অসমৰ মানুহে এতিয়া এই 3খন জিলাত 342 কোটিতকৈ বহুত বেছি টকা ইতিমধ্যে খৰচ কৰিছে ইয়াতকৈ বেছিকৈ ক'বলগীয়া একোৱেই নাই এই একেবাৰে চিধা কথাটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া দুটা কাম চম্ভালিব লগা হৈছে এটা হৈছে এই গোটেই পৰিস্থিতি আনি দিয়া ৰাজনৈতিক ব্যৱস্থাটো ৰাজনৈতিক যিটো কথা বতৰা সেইটো আৰু আনটো হৈছে আপোনাৰ একেবাৰে চিধা অৰ্থনৈতিক যিটো মন্দা অৱস্থা অৰ্থনৈতিক যিটো নাটনি এই নাটনিৰে কেনেকৈ গোটেই ব্যৱস্থাটো চলাব এইটো এই দুটা চেলেঞ্জ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মুখত আছে আৰু তাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ বা দেশৰ যিবিলাক ৰাজনৈতিক নেতৃত্ব মই কেৱল চৰকাৰৰ কথাই নকওঁ মই একেবাৰে ৰাহুল গান্ধীলৈকে কথাটো ক'ব খুজিছোঁ ৰাহুল গান্ধীয়ে কিন্তু 10 দিনলৈকে কিন্তু এটা টুইট কৰাৰ সময় নাপালে 19টা CJPক লৈ পেলাই CJP আন্দোলনক লৈ পেলাই ৰাহুল গান্ধীয়ে 19টা ভিডিঅ' আপলোড কৰিছে মই নিজে শুনিছোঁ কিন্তু এটা টুইট কৰাৰ সময়ত ৰাহুল গান্ধীটো নহ'ল আন একে প্ৰসংগতে ক'ব খোজোঁ যে দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী যাৰ মুখলৈ আমি সদায় চাওঁ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে 10 বছৰত প্ৰায় 40 বাৰতকৈ অধিক
মানে উত্তৰ পূব ভাৰতলৈ অহা বুলি আমি গৌৰৱ কৰোঁ। সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে ছ'চিয়েল তেওঁৰ ইনষ্টাগ্ৰামত যিটো ফলোৱাৰ সংখ্যা বৃদ্ধি পাইছে তাক লৈ পেলাই থেংক ইউ দি পেলাই ভিডিঅ' বনাব পালে, এনেকৈ লৈ পেলাই মোবাইলটো 10 ছেকেণ্ড 15 ছেকেণ্ড 20 ছেকেণ্ড বা 30 ছেকেণ্ডত যদি ক'লেহেঁতেন অসমৰ মানুহ মোৰ মানুহ আমি লগত আছোঁ বুলি যদি অন্ততঃ ক'লেহেঁতেন আমি আজি অসমৰ মানুহে কিন্তু বুকুত সাহস এটা পালেহেঁতেন। এই বিপদত সেই সাহস যিটো নোহোৱা অৱস্থা সেই সময়তে কিন্তু অসমৰ মানুহে হাত উজাৰি পেলাই সাহস হৈছে, সেইটো এটা বেলেগ ভাল দিশ। কিন্তু একে সময়তে মই ক'ব খোজোঁ আপোনালোকে এটা এনেকুৱা প্ৰজন্ম যিটো প্ৰজন্মই অসম আন্দোলন আলফাৰ আন্দোলন একেবাৰে ওচৰৰ পৰা দেখিছে। এতিয়া যিটো প্ৰজন্ম অসমত আমি জেনজি বুলিয়ে কওঁ বা নতুন প্ৰজন্ম বুলি কওঁ, এই প্ৰজন্মটোৱে কিন্তু সেই পৰিৱেশটো দেখা নাছিল। তেওঁলোকে ভাবিছিল যে দিল্লীৰ পৰা দিছপুৰৰ যিটো পথ সেইটো ছুটি হৈ আহিছে, চমু হৈ আহিছে, যিটো কথা আমি আগতে শুনিছিলোঁ সেই কথাটো কিমান সঁচা মিছা আমি নাজানো, এনেকৈ ভাবিছিলে। কিন্তু এই বানপানীটো কিন্তু পুনৰ দিছপুৰৰ পৰা যে দিল্লী বহু দূৰ, দিল্লীৰ পৰা যে দিছপুৰ বহু দূৰ, পুনৰ কিন্তু এবাৰ এই প্ৰজন্মটোক ভাবিবলৈ বাধ্য কৰিলে। এই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ, মই ভাবোঁ এই কথাটোক গুৰুত্ব দিব লাগে। এতিয়া যিটো ধ্বংস বা ক্ষতিৰ কথা আমি কৈ আছোঁ, একে সময়তে কওঁ যে কাৰণৰ কথাটো আমি পাতি আছোঁ। পদ্মনাভ গোস্বামীয়ে কৈছে বা বিতুপন দায়ে কৈছে, এই গোটেই কথাখিনিত মই এটা গুৰুত্বপূৰ্ণ কথা ক'ব খোজোঁ যে এই কাৰণখিনি বিশ্লেষণ কৰাটো আমাৰ বিভিন্ন ধৰণৰ বিশ্লেষণ থাকিব, কিন্তু মই ভাবোঁ যে চাইণ্টিফিক বিশ্লেষণ এটা হ'ব লাগে। তাৰ কাৰণে অন্ততঃ IIT ইউনিভাৰ্চিটি সকলোৰে যিসকল বিশেষজ্ঞ আছে, তাৰ লগতে অসমৰ বিভিন্ন সাংবাদিকক যদি যিসকল বুদ্ধিজীৱী আছে তেওঁলোকক লৈ পেলাই চৰকাৰে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়ক, ৰাজহুৱা বিশেষজ্ঞ কমিটি, আৰু গোটেই কাৰণবিলাক কিন্তু ইয়াৰ পৰা আমি উদ্ভাৱন হ'ব লাগিব। কাৰণ এই যিটো এৰিয়া 4426 স্কুৱেৰ কিলোমিটাৰৰ যিখন অবিভক্ত শিৱসাগৰৰ এতিয়া চাববাজ হোৱা এৰিয়া, এই এৰিয়াটোত একেবাৰে 1651 এবাৰ বানপানী হৈছিল। আপুনি চাওক 1793 এবাৰ বানপানী হৈছিল সেই আহোমৰ যুগত। তাৰ পৰৱৰ্তী সময়ত মাত্ৰ এবাৰ বানপানী হৈছিল 1916 চনত, আৰু সেই 1916 চনত যেতিয়া বানপানী হৈছিল ব্ৰিটিছ চৰকাৰে যেতিয়া ভাবিছিল যে আমি ৰেল লাইন বনালোঁ, আমি ৰাজআলি বনালোঁ, গতিকে ক'ৰবাত ডিফৰেষ্টেশ্যন বা বিভিন্ন কাৰণত এই বানপানী হ'ব পাৰে বুলি তেওঁলোকে বহু সময় হিচাপ নিকাচ কৰাৰ পিছত তেওঁলোকে অধ্যয়ন কৰাৰ পিছত ক'লে, এটা প্ৰিজিউম কৰিলে যে এইটো কাৰণ হ'ব পাৰে। সেই যিটো প্ৰিজামশ্যন, সেই প্ৰিজামশ্যনৰ যে কাৰণ এটা ভিত্তি আছিল যে তেওঁলোকে সেই সময়ত যিটো বৈজ্ঞানিক ইমান বেছি ব্যৱস্থা নাছিল এই অধ্যয়ন কৰাৰ কাৰণে। আজি যিটো ব্যৱস্থাবিলাক হৈছে তাৰ পিছতো আমি কিন্তু এতিয়া অনুমান কৰি আছোঁ যে কি কাৰণত বানপানী হ'ব পাৰে। এই 4-5টা কাৰণ কৈছোঁ। একে সময়তে SDRF যিটো আমাৰ ইয়াত ৱেবছাইট আছে, সেই ৱেবছাইটত ASDM-ৰ ৱেবছাইটত CAP এটা ৰিপৰ্ট থাকে। সেই ৰিপৰ্টত আপুনি গোটেই বছৰৰ প্ৰতিটো দিনৰ আপুনি এটা PDF ডাউনলোড কৰিব পাৰে, সেই দিনটোৰ বতৰৰ লৈ পেলাই। 19 তাৰিখৰ কিন্তু আপুনি সেই তথ্যটো নাপায়। কিয় নাপায় এইটো কিন্তু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কি কাৰণত এই দাদাটো 19 তাৰিখৰ দাদাটো আঁতৰোৱা হ'ল, এই কথাটো কিন্তু ASDM-এ কৰ্তৃপক্ষ অসমৰ ৰাইজক জনাব লাগে। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আহিছোঁ আমি ক্ষয়ক্ষতিলৈকে যেতিয়া আহিম আমি দুটা কথা ক'ব লাগিব, এটা বেচৰকাৰী কথা আৰু এটা চৰকাৰী কথা। আমি যদি এই মজত চৰকাৰী তথ্যটোৱে লওঁ তেতিয়াহ'লে পীযুষ হাজৰিকাই কোৱা কথাখিনি আমি চাওঁ, তেতিয়াহ'লে 50,000 বানাক্ৰান্ত পৰিয়ালক তেওঁলোকে পইচা দিব টকা 15,000, কিন্তু সেই টকা 15,000 ইতিমধ্যে চাফিচিয়েণ্ট নহয় বুলি আমি দেখিছোঁ। কাৰণ একেবাৰে এককাল এবুকুলৈকে তাত পলস পৰিছে। এই পলসখিনি কি ধৰণৰ পলস আমি পৰৱৰ্তী সময়ত গম পাম বা বিতুপন দাই এই কথাখিনি কৈছে। 28,000 হেক্টৰ কৃষিভূমি ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে। 15,000 কৃষিভূমিত একেবাৰে পলস পৰি পেলাই এটা পৰিৱেশ একেবাৰে সলনি হোৱা বুলি কৃষিমন্ত্ৰীগৰাকী জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে কৈছে। 10,000 হেক্টৰ কৃষিভূমি খেতি কৰিব এইবাৰ পৰা নাযাব বুলি কৈছে। এই কথাখিনি জলসিঞ্চন বিভাগৰ। একে সময়তে উজনি অসমৰ শিৱসাগৰ জিলাত 215টা ৰাজপথ ইতিমধ্যে বিধ্বস্ত হোৱা বুলি বিমল বৰাই কৈছে। 350খন বিদ্যালয় ইতিমধ্যে ধ্বংস হৈ পৰা বুলি বিমল বৰাই কৈছে। 465টা জল জীৱন মিছনৰ আপোনাৰ প্ৰকল্প ইতিমধ্যে তাত বিধ্বস্ত হোৱা বুলি কৈছে। 19টা স্থানত মথাউৰি ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে। এইখিনি এটা চৰকাৰী হিচাপ। বেচৰকাৰী হিচাপটো কি? বেচৰকাৰী হিচাপটো হয়তো বহুত ডাঙৰ ভলিউম। এতিয়া বিভিন্নজনে বিভিন্ন কথা কৈছে। মই কৈ দিব পাৰোঁ যে 1 লাখ কোটি ক্ষতি হৈছে বা আমি নাজানো, কিন্তু এটা চাইণ্টিফিক এটা এই ইম্পেক্ট যিটো হ'ল, এই ইম্পেক্টটো এছেছমেণ্ট হ'ব লাগিব। এই এছেছমেণ্টটো হোৱাৰ পিছত আমি কি বিচাৰিম? ফ্লাড কেতিয়া শেষ হয়? এতিয়া পানী শুকালে ফ্লাড শেষ হয় নেকি? বান আঁতৰি যায় নেকি পানী শুকালে? মই বান তেতিয়ালৈকে আঁতৰি নাযায় যেতিয়ালৈকে শেষৰজন মানুহ নিজৰ ঘৰলৈকে উভতি যাব নোৱাৰে। বান তেতিয়ালৈকে আঁতৰি নাযায় যেতিয়ালৈকে শেষৰজন ক্ষতিগ্ৰস্ত মানুহক ক্ষতিপূৰণ দিয়া নহয়। গতিকে এই গোটেই ব্যৱস্থাটো 3খন জিলা একেবাৰে অৰ্থনৈতিকভাৱে ভাঙি পৰিলে। এই ব্যৱস্থাটোৰ মাজত
আমি সোমাব লাগিলে আমি যদি চাওঁ মাত্ৰ নেপালী খুঁটিৰ কথাই চাওঁ নেপালী খুঁটিয়ে দৈনিক 4-5 হাজাৰ লিটাৰ গাখীৰ উৎপাদন কৰিছিল তেতিয়া গৰু কিমান আছিল এই গৰু যে একেবাৰে মৰি শেষ হৈ গ'ল তেতিয়াহ'লে এই নেপালী খুঁটিৰ যিটো আমি অৰ্থনীতি তেতিয়াহ'লে আমি তালৈকে যদি যাওঁ তেতিয়া আমি কি দেখিম গতিকে এই কৃষি অৰ্থনীতি একেবাৰে শেষ হৈ গ'ল ভাঙি শেষ হৈ গ'ল এতিয়া চৰকাৰৰ দায়িত্ব দুটা আছে অসম চৰকাৰে মই ভাবোঁ কাৰণ নিৰ্ণয় কৰিব লাগিব 1-2 সেই একেবাৰে গুৰুত্বপূৰ্ণ কথা এছেছমেণ্ট আৰু সেই এছেছমেণ্টটো ৰাজহুৱা কৰিব লাগিব ৰাজহুৱা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো সাংসদ লগ হৈ প্ৰয়োজনীয় সকলো মুখ্যমন্ত্ৰী লগ হৈ হেঁচা দি পেলাই পেকেজ আনিব লাগিব আৰু সেই পেকেজটো কিন্তু 1000 কোটি পেকেজ হ'লে নহ'ব অতি কমেও 50,000 কোটি টকাত 20,000 কোটি টকা 30,000 কোটি টকা যিমান হয় সিমান পৰিমাণৰ পেকেজ আনিব পাৰিব লাগিব আৰু যদি আনিব অত্যন্ত কঠিন মই আপোনাৰ ওচৰত আকৌ আহিম বহুত বিষয়ে আলোচনা কৰিব লাগিব মই খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত মই মনোৰম গগৈৰ ওচৰলৈ আহিম খন্তেক বিৰতি লৈ কথাটো হৈছে এই গোটেই মেকানিজিমটো কি মেকানিজিমটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দুটা ফাণ্ড আছে এটা SDRF এটা NDRF SDRFৰ ফাণ্ডটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটক এলট কৰে আৰু তাৰ এটা পাৰ্চেণ্টেজ থাকে যিবিলাক সাধাৰণ ষ্টেট সেইবিলাক ষ্টেটত আপোনাৰ 75% চেণ্ট্ৰেলে দিয়ে আৰু বাকী 90% আপোনাৰ বিশেষ এটা অৱস্থা যেতিয়ালৈকে আহে তেতিয়া 90% চেণ্ট্ৰেলে সেই ৰাজ্যখনলৈকে প্ৰদান কৰে এতিয়া আজিৰ তাৰিখত এই যিটো ডিজাষ্টাৰ হৈছে এই ডিজাষ্টাৰটোৰ পৰা আমি যদি স্পেচিয়েল কিবা পাব লাগে তেতিয়াহ'লে NDRFৰ পৰা আমি পইচা পাব লাগিব আৰু সেই পইচাটো পাবৰ কাৰণে প্ৰথমতে ষ্টেট গভৰ্ণমেণ্টে এপ্লাই কৰিব লাগিব যে আমাৰ এইখন ষ্টেট এতিয়া এনেকুৱা পৰ্যায়ত পৰিছে আৰু এইটো ৰাষ্ট্ৰীয় দুৰ্যোগৰ এই যিটো সংজ্ঞাৰ ভিতৰত পৰে গতিকে এইখন এপ্লিকেশ্যন আপোনালোকে গ্ৰহণ কৰি আমাক ব্যৱস্থা কৰক সেইটো কৰাৰ লগে লগে এখন মিনিষ্ট্ৰিয়েল এখন উচ্চ পৰ্যায়ৰ কমিটি আছে তেওঁলোকে এটা ছাৰ্ভে কৰিব তেওঁলোকৰ বিষয়ে আহিব আৰু সেই বিষয়ে যে দিয়া প্ৰতিবেদনটো গৃহমন্ত্ৰীৰ অধ্যক্ষতাত কৃষি মন্ত্ৰীৰ লগতে আৰু এগৰাকী মন্ত্ৰী থাকে তেওঁলোকে এখন উচ্চ পৰ্যায়ৰ কমিটি আছে সেই কমিটিয়ে ফাণ্ড এলট কৰিব এতিয়া এই গোটেই কামখিনি কিন্তু ইমান সহজ নহয় যিখন কমিটিয়ে এই গোটেই ব্যৱস্থাটো কৰে এইটো কিন্তু অত্যন্ত এটা কঠিন প্ৰক্ৰিয়াৰ মাজলৈ যায় আৰু সেইটো কৰিবৰ কাৰণে দুটা কথা লাগিব এটা হ'ল গোটেই আমাৰ ছাবষ্টেঞ্চিয়েল এভিডেন্স লাগিব আৰু ছেকেণ্ডটো হৈছে যে পলিটিকেল কিন্তু এটা আপোনাৰ উইলিংনেছ লাগিব এইটো কিন্তু একেবাৰে সত্য আৰু পলিটিকেল উইলিংনেছটো আমি যদিও সমালোচনা কৰিছোঁ আমি বিভিন্ন কথা পাতিছোঁ আমি যদিও এই মজুত কৈছোঁ যে এনেকুৱা কথাবিলাক হৈছে তথাপি মই ভাবোঁ যে অসম আৰু কেন্দ্ৰত যিহেতু চৰকাৰ দুখন একে চৰকাৰ ডাবল ইঞ্জিন বুলি কৈ থাকে গতিকে সেই যদি যুক্তিটো আমি যদি মানি চলোঁ তেতিয়াহ'লে পলিটিকেল উইলিংনেছটো আদায় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী বা সৰ্বানন্দ সোণোৱালে যদি নোৱাৰে এইটো মুহূৰ্তত তেতিয়াহ'লে মই ভাবিম যে এইটো কেন্দ্ৰ চৰকাৰৰ ইয়াতকৈ কিন্তু আমাৰ ষ্টেটৰ ব্যস্ততা বেছি বুলি ধৰি ল'ব লাগিব গতিকে এই যিটো ব্যৱস্থা ইতিমধ্যে হৈছে যিটো আপুনি অলপ আগত কৈছিল যে ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এটা ফিগাৰ কৈছে এইখিনি পইচা এই পইচাখিনি একেবাৰে নগণ্য পইচা তাৰ বিপৰীতে SDRFৰ যিটো ফাণ্ড সেই ফাণ্ড যদি আমি চাওঁ তেতিয়াহ'লে অসমলৈকে সেই ফাণ্ডটো বিধানসভাত দিয়া তথ্য মতে কেশৱ মহন্ত দিয়া তথ্য মতে প্ৰায় 1600 কোটি টকা অসমত মাৰ্চ মাহমানতে আহি জমা হৈছিল গতিকে সেই গোটেই আগৰ পইচা আৰু পুৰণা পইচাৰ লগে যি 1600 কোটি টকা সেই একাউণ্টটো কিন্তু 14টা নেচাৰেল যিটো কেলেমিটি 14টা দুৰ্যোগৰ মোকাবিলা কৰিবৰ কাৰণে কিন্তু এইটো গোটেই ফাণ্ডটো আহে গতিকে 14টা দুৰ্যোগ আমি মুখামুখি হ'বৰ কাৰণে এই যিটো 1600 কোটি টকা এইটো ছাফিচিয়েণ্ট কেতিয়াও নহয় কাৰণ আমি যদি চাওঁ আজিৰ তাৰিখত কিন্তু এতিয়াও আমাৰ যিটো নেচাৰেল ফ্লাড হৈ থাকে প্ৰতি বছৰে সেই নেচাৰেল ফ্লাড য'ত 39.5% লেণ্ড মাছ অসমৰ পানীত ডুবে প্ৰতি বছৰে আমি কওঁ সেই যিটো নেচাৰেল প্ৰকৃতিগতভাৱে হোৱা ৰেগুলাৰ ফ্লাড সেই ফ্লাডটো কিন্তু এতিয়ালৈকে হোৱা নাই যদি সেই ফ্লাডটো হয় তাৰ কাৰণেও কিন্তু আকৌ সাহায্য বা ৰিলিফ ইয়াৰ পৰাই যাব লাগিব গতিকে অসম চৰকাৰৰ সন্মুখত অত্যন্ত প্ৰত্যাহ্বান আছে ফাইনেন্সিয়েল একেবাৰে কনষ্ট্ৰেইণ্ট আছে মই মাত্ৰ দুটা কথা কৈ এৰিব খোজোঁ সেইটো হৈছে এই যেতিয়াই এনেকুৱা ডিজাষ্টাৰ আহে প্ৰথম কামটো হয় উদ্ধাৰ তাৰপিছত হয় ৰিলিফ তাৰপিছত আহে পুনৰংস্থাপন এই তিনিটা ফেজত এইবাৰ নতুন এটা প্ৰত্যাহ্বান হৈছে সেইটো হৈছে কৃষিভূমিত যিটো চিলটেশ্যন হৈছে সেই চিলটেশ্যনটো আঁতৰাবৰ কাৰণে 4 ফুট 6 ফুট যি মাটি পলসটো ধন্যবাদ জনাইছোঁ মই মানে শেষ পৰ্যায়লৈ আহিছোঁ খুব 2 মিনিটমান আছে মনোৰম গগৈ মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই কথাখিনি লৈ পেলাই যিহেতু আপুনি দেখিছে মই আপোনাৰ পৰা আৰম্ভ কৰিছিলোঁ যে যিহেতু আমাৰ কৃষি ক্ষেত্ৰখন ধ্বংস হৈ গ'ল তাতেই যিটো অসমত যদি কৃষি বিপ্লৱ আৰম্ভ হৈছিল সেই অঞ্চলৰ পৰা গতিকে সেই গোটেই পুনৰুদ্ধাৰ কৰা আমি কেনেকৈ কৰিব পাৰিম তাৰ লগতে ডাঙৰ বিষয়টো আমাৰ যিটো ঐতিহাসিক স্থানবিলাক আছে বিশেষকৈ আহোম স্বৰ্গদেউ দিনৰ সকলো কিন্তু পানীৰ তলত গুচি গৈছিল এইখিনি ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন বিভাগৰ কিন্তু বিশেষ দায়িত্ব কিছুমান আছে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ সহজ সৰল বিষয় দৃষ্টিভংগীৰে কিন্তু চৰকাৰ পৰিচালিত হ'লে নহ'ব বা ৰাজনীতিৰ ঊৰ্ধত গৈ আমি সকলোৱে কাম কৰিব লাগিব মনোৰম গগৈ আপুনি কি কয়
হয়, এইটো কথা আমি আগৰ পৰা কৈছোঁ, এতিয়াও কওঁ যে দায়িত্বশীল এখন চৰকাৰৰ দৰে মানুহবিলাকে কাম কৰক, চৰকাৰত থকা মানুহবিলাকে দায়িত্বশীলতাৰে কাম কৰক। এই গোটেই অঞ্চলটোত শিৱসাগৰ সমষ্টি বাদ দি, অখিল গগৈক বাদ দি বাকী গোটেইখিনিতে কিন্তু শাসক দলৰে বিধায়ক আছে আৰু তেওঁলোকে গোটেই ৰাইজে তেওঁলোকে ভোট দি জিকাইছিলে। গতিকে তেওঁলোকে এই মানুহখিনিৰ প্ৰতি দায়িত্বশীল ব্যৱহাৰ কৰক। আৰু যিটো পুনৰ সংস্থাপন, এতিয়া ইয়াৰ যিটো কথা অলপ আগতে ওলালে, পুনৰ সংস্থাপনলৈ যোৱাৰ আগতে আমি যে এই গোটেই ঠাইখিনিক প্ৰকৃতভাৱে যদি তাক মেপিং কৰি ল'ব নোৱাৰোঁ, কিমান পৰ্যায়লৈকে কি ধৰণৰ এই বিপদ হৈছে, আৰু এই যে আপুনি যিটো কথা ক'লে যে অৰ্থনৈতিক পুনৰ উদ্ধাৰৰ কথা, সেইটো এই অঞ্চলটোত আমাৰ বহুত সময় লাগিব। কিন্তু আমি তাৰ চাৰিওফালে থকা বাকী অঞ্চলসমূহত যি ধৰণৰ আমি এতিয়া অৰ্থনৈতিক কাৰ্যকলাপ চলি আছে বা আমি যি কৃষিগত কাৰ্যকলাপ চলি আছে, সেইখিনিয়ে যদি ছাপোৰ্ট দিব পাৰোঁ। আজি আমি সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ বাহিৰৰ পৰা অহা বস্তুৱে দিব লগা হৈছে। আমাৰ নিজৰ উৎপাদন একো নাই, আমি নিজৰ উৎপাদিত বস্তুৰে আমি সাহায্য দিব পৰা নাই, বাহিৰৰ পৰা নিদিছোঁ। আমি এনেও এটা অৰ্থনৈতিকভাৱে এটা পৰাধীন জাতি। আমি বাহিৰৰ পৰা বস্তু নাহিলে আমি জীয়াই থাকিব নোৱাৰোঁ, বাহিৰৰ চাউল নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, বাহিৰৰ দালি নহ'লে জীয়াই থাকিব নোৱাৰোঁ, খাদ্যবস্তু একো নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। গতিকে এতিয়া চৰকাৰে এইটো সোনকালে এইটো কথাত গুৰুত্ব দিব লাগে যে বাকী অঞ্চলবিলাকত যিসমূহ এতিয়াও বানপানী প্ৰলয়ৰ পৰা মুক্ত হৈ আছে, সেই অঞ্চলবিলাকে এই মানুহখিনিক ভৱিষ্যতে খুৱাবলৈ কি কৰিব পাৰিব। কাৰণ এওঁলোকে আকৌ কৃষি পথাৰলৈ, খেতি পথাৰলৈ যাবলৈ আৰু কেইবা বছৰৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ মানসিক, তেওঁলোকৰ গোটেই যিটো পাৰিৱেশিক যিটো সংকট, সেইটো অতিক্ৰমি তেওঁলোকে আহিবৰ কাৰণে বহুত দিন সময় লাগিব। গতিকে আমি এতিয়া চৰকাৰে এইটো এটা ল'ব লাগে যে আমি বাকী য'ত এতিয়াও বানপানী নোহোৱা অঞ্চলসমূহত প্ৰকৃতাৰ্থত কৃষি বিপ্লৱ আমাৰ মানুহে কৰিব পাৰিবনে নোৱাৰে, সেই পৰ্যায়টোলৈ আমি যাব লাগিব। তেতিয়াহে আমি এইখিনি পুনৰুদ্ধাৰৰ কাৰণে আহিব পাৰিম। আৰু এইটো আৰু এটা কথা মই ক'ব খোজোঁ যে পাঞ্জাৱত জাপানত যেতিয়া 2011 চনত ছুনামি হৈছিলে, ডাঙৰ ভূমিকম্পৰ পিছত, তেতিয়া জাপানৰ এটা অংশ একেবাৰে ধোৱাই লৈ গুচি গৈছিলে। সেই পুনৰ জাপানৰ সেই ছুনামি ক্ষতিগ্ৰস্ত অঞ্চলক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে জাপানে এটা দীঘলীয়া পৰিকল্পনাৰে তেওঁলোকে কাম কৰিছিলে আৰু এই কামত তেওঁলোকে গোটেই ৰাইজৰ সহযোগ লৈছিলে। মই ভাবোঁ অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কেৱল তেওঁলোকৰ ৰাজনৈতিক চিন্তাৰ বাহিৰত, ৰাজনৈতিক চিন্তাত নাথাকি তাৰ বাহিৰলৈ গৈ আজি এই গোটেই অসমৰ মানুহক বিশ্বাসত লৈ একেলগে আগবাঢ়ি যাব লাগে আৰু এটা নতুন ধৰণৰ অসমত যাতে অৰ্থনৈতিক বিপ্লৱ আমি যদি আৰম্ভ কৰিব পাৰোঁ, ধ্বংসৰ মাজতেই আকৌ সৃষ্টি হয়। ধন্যবাদ মনোৰম গগৈ, মই আপোনাক ধন্যবাদ জনাইছোঁ। মই সামৰণি মাৰিব লাগিব। ইতিমধ্যে আমাৰ সময় উকলি গৈছে। অতি গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইটোৱেই যে এই তিনিখন জিলা, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাক নতুনকৈ কিন্তু জিলাখন আমি গঢ়িব পৰা কিন্তু সুযোগো আহিছে। কাৰণ এটা কথা আমি নিশ্চয় মন কৰিব লাগিব, এইবাৰ যি বানপানী আহিল, মানে আৰু ভৱিষ্যতে নাহিব সেইটো কথা নহয়। কিন্তু মই ভাবোঁ যে এইবাৰ কিন্তু আৰম্ভ আৰু এইবাৰ নাগালেণ্ডত যদি বৰষুণ হয়, বৰষুণৰ পানী এনেধৰণে যে নামি আহিব কিন্তু স্পষ্ট। গতিকে ভৱিষ্যতৰ স্বাৰ্থতো আমি কিন্তু অধিক সজাগ হ'ব লাগিব, অধিক সক্ৰিয় হ'ব লাগিব। মই আজি চিন্তন ইমানতে সামৰিব বিচাৰিছোঁ। মনোৰম গগৈ, ডক্টৰ প্ৰদ্যুম্ন গোস্বামী, বিতুপন মজুমদাৰ, ছাইদুল ইছলাম, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু শেষত মই বিশেষকৈ কেইগৰাকীমানক মই বিশেষকৈ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। সেইসকল নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই, শিৱসাগৰৰ অখিল গগৈ, সোণাৰীৰ ধৰ্মেশ্বৰ গগৈ, টিংখাঙৰ বিমল বৰা আৰু ডিমৰ সুশান্ত বৰগোহাঁই, এইকেইগৰাকী জনপ্ৰতিনিধিয়ে এই সময়ত যথেষ্টখিনি কষ্ট কৰি আছে। তেখেতসকলে মই বিশেষভাৱে DY 365 মজিয়াৰ পৰাই মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা প্ৰকাশ কৰি